নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, আজি মই পঞ্চম শ্ৰেণী পাঠ ১ আমাৰ পৰিৱেশ পাঠৰ প্ৰশ্ন উত্তৰ কেইটামান আলোচনা কৰিব ওলাইছোঁ। উত্তৰ লিখা। ১ নম্বৰ ক, পৰিৱেশৰ জৈৱিক উপাদানকেইটাৰ নাম কি কি? উত্তৰ, পৰিৱেশৰ জৈৱিক উপাদানকেইটাৰ নাম যেনে উদ্ভিদ, প্ৰাণী, চৰাই চিৰিকটি, কীট পতংগ, অণুজীৱ আদি। ১ নম্বৰ খ, পেঙ্গুইন চৰাইৰ গাৰ গঠন কেনেকুৱা? উত্তৰ, পেঙ্গুইন চৰাইৰ গাৰ গঠন ডিম্বাকৃতিৰ, শৰীৰটো সৰু সৰু পাখিৰে আৱৰা আৰু দুখন সৰু ডেউকা আছে। ১ নম্বৰ গ, শিৱসাগৰ জিলাত থকা পুৰণি কীৰ্তিচিহ্ন দুটাৰ নাম লিখা। উত্তৰ, শিৱসাগৰ জিলাত থকা পুৰণি কীৰ্তিচিহ্ন দুটাৰ নাম ৰংঘৰ আৰু কাৰেংঘৰ। ১ নম্বৰ ঘ, পৰিৱেশৰ অজৈৱিক উপাদানসমূহ কি কি? উত্তৰ, পৰিৱেশৰ অজৈৱিক উপাদানসমূহ হ'ল মাটি, পানী, বায়ু, সূৰ্যৰ পোহৰ আদি। ১ নম্বৰ ঙ, মানৱসৃষ্ট পৰিৱেশ বুলিলে কি বুজা? উত্তৰ, মানুহে নিজৰ সুবিধাৰ বাবে প্ৰাকৃতিক সম্পদ ব্যৱহাৰ কৰি যি পৰিৱেশৰ সৃষ্টি কৰে তেনে পৰিৱেশক মানৱসৃষ্ট পৰিৱেশ বুলি কোৱা হয়। ১ নম্বৰ প্ৰথম চ, অসমত থকা দুটা মন্দিৰ, দুটা দৌল আৰু দুখন সত্ৰৰ নাম লিখা। উত্তৰ, অসমত থকা দুটা মন্দিৰৰ নাম কামাখ্যা মন্দিৰ আৰু হয়গ্ৰীৱ মাধৱ মন্দিৰ। অসমত থকা দুটা দৌলৰ নাম জয়দৌল আৰু শিৱদৌল। অসমত থকা দুখন সত্ৰৰ নাম কমলাবাৰী সত্ৰ আৰু আউনীআটী সত্ৰ। ভাল পালে মোৰ চেনেলটো লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব। লগতে পিছৰ ভিডিঅ'সমূহ চাবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।